1912 চনৰ 14 এপ্ৰিল যিদিনাখন ৰাতি টাইটানিকৰ প্ৰায় ওচৰত এনেকুৱা এখন জাহাজ আছিল যিয়ে টাইটানিক জাহাজৰ সকলো পেছেঞ্জাৰবোৰক বচাব পৰা সম্ভাৱনা আছিল। টাইটানিকক যিখন জাহাজে বচাব আহিছিল RMS কাৰ্পেথিয়া সেইখনৰ টাইটানিকৰ পৰা দূৰত্ব আছিল প্ৰায় 107 কিলোমিটাৰ। কিন্তু আজিৰ কাহিনীৰ যিখন জাহাজ সেইখন আছিল টাইটানিকৰ পৰা প্ৰায় 31 কিলোমিটাৰ ওচৰত। ইমান ওচৰত থকা জাহাজখনে যদি বচাব আহিলেহেঁতেন টাইটানিকৰ সকলো 2224 জন যাত্ৰীয়ে ৰক্ষা পৰিলেহেঁতেন তেন্তে কিয় বচাবলৈ নাহিল এই SS কেলিফৰ্নিয়ান নামৰ জাহাজখন? সময় আছিল টাইটানিক ডুব যোৱা ৰাতিৰ কথা। SS কেলিফৰ্নিয়ান নামৰ ব্ৰিটিছ জাহাজ কেপ্টেইন আছিল ষ্টেনলি লৰ্ড, যিখনে স্কটলেণ্ডৰ পৰা যাত্ৰা আৰম্ভ কৰি আমেৰিকাৰ অভিমুখে ৰাওনা হৈছিল। সেই ৰাতিটো উত্তৰ আটলাণ্টিক মহাসাগৰ আইচবাৰ্গেৰে ভৰি পৰিছিল। সেয়েহে জাহাজৰ কেপ্টেইন ষ্টেনলি লৰ্ডে সিদ্ধান্ত লয় যে তেওঁলোকে ৰাতিটো ৰৈ দিব আৰু যিটো সময়ত টাইটানিকে তাৰ ফুল স্পীডত গৈ আছিল। ৰাতি 11:40ত টাইটানিকে আইচবাৰ্গত খুন্দা মাৰে। তাৰ পাছত টাইটানিকৰ ৱায়াৰলেছ অপাৰেটৰে ৰাতি 12:05ৰ পৰা 2:17 টাইটানিকৰ বিজুলী চলি থকালৈকে ইমাৰ্জেঞ্চি ছিগনেল পঠাই আছিল, যিবোৰ কেইবাখনো জাহাজে পাইছিল যদিও বহু দূৰত আছিল। আৰু তাৰে এখন জাহাজ আছিল RMS কাৰ্পেথিয়া, যিয়ে টাইটানিকক বচাবলৈ আহিছিল। কিন্তু একেবাৰে ওচৰত থকা SS কেলিফৰ্নিয়ান জাহাজখনে ইমাৰ্জেঞ্চি ছিগনেলবোৰ পোৱা নাছিল আৰু তাৰ কাৰণ আছিল আইচবাৰ্গৰ বাবে জাহাজখনে ৰাতিটো ৰৈ দিছিল আৰু সেই জাহাজখনৰ ৱায়াৰলেছ অপাৰেটৰজনেও ৰেডিঅ' বন্ধ কৰি শুই আছিল, যিটো সেই সময়ত এটা সাধাৰণ কথা আছিল যে 24 ঘণ্টাই ৰেডিঅ' অন কৰি থ'ব নালাগে, যাৰ বাবে টাইটানিকৰ ডিষ্ট্ৰেছ কল তেওঁলোকে নাপালে। পৰিণামস্বৰূপে তেওঁলোকে সহায় কৰিব নাহিল। টাইটানিকে ৱায়াৰলেছ ছিগনেলৰ উপৰিও ভিজুৱেল ডিষ্ট্ৰেছ ছিগনেল ব্যৱহাৰ কৰিছিল। ৰাতি প্ৰায় 12:45ৰ পৰা 1:45লৈ প্ৰতি 5-6 মিনিটৰ মূৰে মূৰে আতচবাজি আকাশত ফুটাই ওচৰত থকা যিকোনো জাহাজক বিপদৰ সংকেত দিব বিচাৰিছিল। আৰু সেই আতচবাজি SS কেলিফৰ্নিয়ান জাহাজৰ অফিচাৰ ক্ৰুবোৰে দেখিছিল আৰু লগে লগে তেওঁলোকে কথাটো কেপ্টেইন লৰ্ডক জনাইছিল। আৰু কেপ্টেইন লৰ্ডে ভাবিছিল যে দূৰৰ আতচবাজি কৰা সেই দৃশ্য আনন্দ উল্লাসৰ পোহৰ, যাৰ বাবে SS কেলিফৰ্নিয়ান জাহাজখন মাত্ৰ 31 কিলোমিটাৰ ওচৰত থাকিও সহায় কৰিব নাহিল। ৰাতিপুৱা 5:30ত যেতিয়া ৱায়াৰলেছ অপাৰেটৰে ৰেডিঅ' অন কৰে তেতিয়া খবৰ পাইছিল যে টাইটানিক ডুবিল। তাৰ পাছতে তেওঁলোকে টাইটানিকৰ ফালে গতি কৰিছিল, যি বহুত দেৰি হৈ গৈছিল। RMS কাৰ্পেথিয়া জাহাজখনে ইতিমধ্যে 706 জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। টাইটানিকৰ এই ঘটনাৰ পাছতেই শ্বিপিং ল' কঠোৰ হৈছিল। জাহাজৰ ৰেডিঅ' 24 ঘণ্টাই অন থাকিব লাগিব। এক নিৰ্দিষ্ট ডিষ্ট্ৰেছ ৰকেট ব্যৱহাৰৰ নিৰ্ধাৰণ কৰা হৈছিল। এনেদৰেই টাইটানিকৰ নিচেই ওচৰত থকা জাহাজখনে টাইটানিকক বচাবলৈ নাহিল।